আজি কোকৰাঝাৰ জিলাৰ তিতাগুৰিত নতুন বছৰৰ দিগন্ত তথা বিশুৱা বিহু বৈশাগু পহেলা বৈশাখ প্রত্যেক জাতি জনগোষ্ঠীর কলা কৃষ্টি হবিমান সংস্কৃতি যি ফেষ্টিভেল আমি সেলিব্রেট কৰি পেলাই নতুন বছৰৰ আগমনী আমি জনাইছোঁ ওয়েলকাম কৰিছোঁ প্ৰত্যেক জাতি জনগোষ্ঠীৰ অসমীয়া প্ৰত্যেক ব্যক্তিসকলক অন্তৰৰ পৰা হিয়া ভৰা শুভেচ্ছা দিছোঁ আজি নিজকে বহুত আপ্লুত অনুভৱ কৰিব পাৰিছোঁ যে প্ৰথমবাৰৰ বাবে BTCত মোৰ বাসগৃহত আজি কোচ ৰাজবংশী সংস্কৃতি যি আমাৰ বিশুৱা নৃত্য গোৱালী নৃত্য বিহুৰ নৃত্য আৰু জেং বিহু বুলি যিটো আমি কওঁ জেং বিহুত বহুত জাতি জনগোষ্ঠীৰ সংস্কৃতি বা ট্ৰেডিশ্যন ইয়াতে দাঙি ধৰা হৈছে আজি ফকিৰাগ্ৰাম বিজেপি মণ্ডলৰ উদ্যোগত আজি যি এই সেলিব্রেশন ইয়াতে আমার ফকিরাগ্রাম বিজেপি মণ্ডল কমিটির সভাপতিকে ধরি উপসভাপতিকে ধরি শান্তিরাম বর্মন ডাঙরিয়া হেমন্ত ডাঙরিয়া চন্দন ডাঙরিয়া সকলোকে ধৰি আজি যে আমি মানে বড় জনগোষ্ঠীৰ ভিতৰত ব্যক্তিসকলে ইয়াতে আহি যে আমি ইয়াতে সেলিব্রেশন কৰিছোঁ সঁচাকৈ ভাল লাগিছে আমি বিচাৰোঁ অসমৰ লগে লগে BTCতো প্ৰত্যেক জাতি জনগোষ্ঠীৰ সমন্বয় গঢ়ি থাকক মিলি থাকক আমাৰ মাজত যাতে কোনো ধৰণৰ ডিসক্রিমিনেশন নহয় কোন কোচ ৰাজবংশী কোনে বঙালী কোনে বড়ো কোনে অসমীয়া স্পিকিং লেংগুৱেজ ব্যক্তি এইবিলাকৰ মাজত আমাৰ কোনো ধৰণৰ ভেদাভেদ নাথাকে আমি BTCক যি শান্তিৰ পৰিৱেশ আমি পাইছোঁ আৰু এই শান্তিৰ বাতাবৰণত আমি যে এই কলা কৃষ্টিবিলাক ফেষ্টিভেল সেলিব্রেট কৰি পেলাই ৰাইজক আমি মানে মানে এটা হেৰি দিব বিচাৰিছোঁ মানে এৱাৰনেছ কাৰণ লাহে লাহে এইবিলাক জেং বিহু হওক বিশুৱাৰ গোৱালী নৃত্য হওক মানুহ যিমান ডেভেলপ হৈ আছে নিজকে আপগ্ৰেড কৰি আছে ট্ৰেডিশ্যনবিলাক কিন্তু মানুহে ইমান পাহৰি গৈ আছে সেইকাৰণে আমি এনেকুৱা ধৰি ৰাখিব বিচাৰিছোঁ যে প্ৰত্যেক জাতি জনগোষ্ঠীৰ যিটো অস্তিত্ব যিটো বাস্তৱ ট্ৰেডিশ্যন এইটো যাতে সমাজত চিৰদিনৰ বাবে যাতে বিৰাজমান হৈ থাকে প্রত্যেকে যোনে য'তে থাকক বম্বে থাকক মহারাষ্ট্র থাকক বিহুর সময়ত যাতে অসমত আহি বিহু সেলিব্রেশন করে বা অসমত আহি নেপেলাই বম্বেতো সেলিব্রেশন করে আমার বড় ভাইসকলে যাতে দিল্লীত থাকি পেলাই বৈশাগু সেলিব্রেট করে আমার কোচ ভাইসকলে যাতে খালি কেৱল অসম বুলি নহয় পশ্চিমবংগৰ উত্তৰবংগৰ বা বিভিন্ন ঠাইতো যাতে গোৱালিনী নৃত্য বা কুষাণ নৃত্য যাতে পাহৰি নাযায় সেইকাৰণে আজি এই পৰিৱেশত আমাৰ মচুৰ ছিংগাৰ অসমীয়া মানে জগতৰ ভৃগু কাশ্যপ ডাঙৰীয়া আৰু তেখেতৰ পত্নী পল্লৱী ডাঙৰীয়ানী প্ৰিয়া পল্লৱী ডাঙৰীয়ানী তেখেতৰ উদ্যোগত ইয়াতে যে জেং বিহু প্ৰদৰ্শন দেখাইছে ইয়াতে যে বিশুৱা নৃত্য দেখুওৱা হৈছে ইয়াতে যে বৈশাগু নৃত্য দেখুওৱা হৈছে মই সঁচাকৈ আপ্লুত হৈছোঁ আৰু সাংবাদিকসকলক মই ধন্যবাদ দিছোঁ আপোনালোকে ইয়াতে আহি সহযোগ কৰিছে আৰু আপোনালোকক নতুন বছৰ শুভেচ্ছা দিছোঁ সকলোলৈ জনাইছোঁ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আজি মোৰ কাৰণে কেতিয়াও নেদেখা এটা পৰিৱেশ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত সৃষ্টি হৈছে আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ আমাৰ ইয়াৰে BTR চৰকাৰৰ কাৰ্যবাহী সদস্য শ্ৰদ্ধাৰ অৰূপ কুমাৰ দেৰ বাসগৃহত ইমান ধুনীয়া এখন সাংস্কৃতিক কাৰ্যসূচী তেখেতে আয়োজন কৰিছে উক্ত অনুষ্ঠানটিত ময়ো নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিলোঁ ইমান বেছি ভাল লাগিল তেখেতে নোকোৱাকৈ মই দুটা গান গাই দিম ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ প্ৰত্যেকজন যিবোৰ লোক আমাৰ ৰাইজৰ বাবে কাম কৰি আছে যিবোৰ ৰাইজৰ প্ৰতিনিধি তেখেতসকলে এনেকুৱা ধৰণৰ পদক্ষেপ ঘৰে ঘৰে লোক মই তাকে কামনা কৰিছোঁ বহুত বেছি শুভেচ্ছা আছে আৰু এই যি পৰম্পৰা আৰম্ভ হ'ল মই ভাবোঁ অনাগত দিনত অৰূপ কুমাৰ দে ডাঙৰীয়াই এই পৰম্পৰা এই সংস্কৃতিৰ প্ৰতি তেখেতৰ থকা যি দুৰ্বলতা সেই গোটেইখিনি বস্তু তেখেতে কণ্টিনিউ কৰি লৈ যায় অহাটো বছৰত যাতে আৰু ডাঙৰকৈ তেখেতে এই নিজৰ এই পৰম্পৰা তথা বিহু উদযাপন কৰে বিশুৱা বহাগ বৈশাগু যি বুলিয়ে কয় মই তাকে কামনা কৰিছোঁ আৰু তেখেতলৈ অপূৰন্ত মৰম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ প্ৰয়োজন আছে কাৰণ সমষ্টিখনৰ লগত এজন বিধায়কে সদায় লাগি থাকে কিন্তু কথাটো হ'ল যে সমষ্টিৰ লোকসকলে সাংস্কৃতিকভাৱেও যে কেতিয়াবা জড়িত হ'বলৈ বিচাৰে কিবা এখন অনুষ্ঠানত গ'লে তেখেতে ইমান ভালকৈ কানেক্ট হ'বলৈ নাপায় গতিকে ঘৰত যেতিয়া অনুষ্ঠানটো হয় প্ৰত্যেকজন মানুহৰ লগত নিজৰ যিখিনি সমস্যা আছে কি উন্নয়ন হ'বলগীয়া আছে গোটেইখিনি কথা তেখেতে পাতিব পাৰে গতিকে এনেকুৱা ধৰণৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ ঘৰে ঘৰে প্ৰয়োজন আছে বুলি মোৰ ব্যক্তিগতভাৱে অনুভৱ